हेलो फ्रेंड्स, सीनियर जूनियर्स, हाउ आर यू? होप यू आर डूइंग वेल। बंधुगण, आप लोग सभी जन कुशल मंगल है ना? হয় বন্ধু, আপোনালোক সকলোটিয়ে কুশলে মংগলে আছে। যুদ্ধৰ বতৰতে হওক বা বিহুৰ বতৰতে আমি কুশলে মংগলে থকাটোৱে সকলোৰে পৰা আশা কৰোঁ। এতিয়া POK এই কথাটোৱে গোটেই আকাশে বতাহে ৰজনজনাই আছে। বন্ধু, POK মানে কি আপোনাৰো জানিবৰ মন যায় চাগে। জনা সকলে জানে ৰাজনৈতিকভাৱে যিসকল সচেতন, কিন্তু আমাৰ বেছিভাগ মানুহেই সদ্যহতে পাকিস্তান আৰু ভাৰতৰ মাজৰ যুদ্ধখনৰ ওৱান অফ দ্য ৰুট কজ POK বুলি ভাবে। POK মানে হ'ল পাকিস্তান অকুপাইড কাশ্মীৰ। এনেকুৱা এটা দেশৰ সংজ্ঞা আপুনি পৃথিৱীৰ অন্য ঠাইত শুনিছেনে নাই নাজানো। মানে পাকিস্তান অকুপাইড কাশ্মীৰৰ দৰে মানে কোনোবা দেশে অকুপাই কৰি থকা আন এখন ঠাইৰ নাম। হয়, হ'ব লাগে বিলকুল পাকিস্তান, নহয় হিন্দুস্তান, নহ'লে কাশ্মীৰ, কিবা এটা বুলিতো জানিব লাগে না। কিন্তু POK এটা ফ্ৰেজ ইডিয়মৰ নিচিনা হৈ থাকিলে বস্তুটো কি কাৰণে, তাৰ ইতিহাসটো আজি জানো আহক। বন্ধু, বিষয়বস্তুৰ গভীৰতালৈ সোমাই যোৱাৰ আগতেই বিৰঞ্জন এণ্টাৰটেইনমেণ্ট চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি আপুনি অলৰেডি ছাবস্ক্ৰাইব কৰি থৈছে তেনেহ'লে লাইক এটাটো দিব। আৰু পাকিস্তান অকুপাইড কাশ্মীৰৰ ওপৰত আপোনাৰ কি ধাৰণা আছিলে মোৰ ভিডিঅ'টো শুনাৰ আগলৈকে আপুনি তাকো কমেণ্ট বক্সত জনাব। আৰু ভাল পালে শ্বেয়াৰ কৰি দিব ভিডিঅ'টো। তেন্তে আহক POKৰ হিষ্ট্ৰী জানো। ভাৰত স্বাধীন হোৱাৰ সময়ত অংগৰাজ্য হিচাপে জইন হ'বৰ কাৰণে বিভিন্ন ৰাজ্যক আৰু সেই সময়ৰ ৰজাৰ শাসনাধীন কিছুমান ৰাজ্যক সোধা হৈছিলে। সেই সময়ত জম্মু কাশ্মীৰৰ ৰজা আছিলে হৰি সিং। হৰি সিঙকো সোধা হৈছিলে যে তুমি ভাৰতৰ অংগৰাজ্য হিচাপে জইন কৰিবা নে নকৰা। প্ৰথম অৱস্থাত হৰি সিঙে সেই প্ৰস্তাৱ ভাৰতৰ প্ৰত্যাখ্যান কৰিছিলে। ইতিমধ্যে ভাৰতে 1947 চনৰ 15 আগষ্টত স্বাধীনতা লাভ কৰিলে। আগষ্টত ভাৰতে স্বাধীন হোৱাৰ পিছত হৰি সিঙে এখন ইণ্ডিপেণ্ডেণ্ট জম্মু কাশ্মীৰৰ ৰজা হিচাপে ৰাজত্ব কৰি গৈছিলে। কিন্তু ঘটনাটো ঘটিল 1947 চনৰ অক্টোবৰ মাহৰ 26 তাৰিখে। পাকিস্তান সমৰ্থিত জম্মু কাশ্মীৰৰ ট্ৰাইবেল জনগোষ্ঠীসকলৰ একাংশই হৰি সিঙৰ জম্মু কাশ্মীৰ দেশখনক আক্ৰমণ কৰিবলৈ ধৰিলে। সেই আক্ৰমণ মানে সেই ট্ৰাইবেল জনগোষ্ঠীয় কাশ্মীৰ ট্ৰাইবেল জনগোষ্ঠীয় মিলিচিয়া মানে উগ্ৰবাদী বুলিয়ে কোৱা যায়। সেই মিলিচিয়া গ্ৰুপবিলাকক প্ৰতিহত কৰিব নোৱাৰি হৰি সিঙে ভাৰতৰ দিল্লীস্থ নেতৃবৰ্গৰ ওচৰ চাপিলে আৰু ক'লে যে মোক বচাওক, আৰু মানে জম্মু কাশ্মীৰখন বচাব লাগে, তাৰ কাৰণে ভাৰতে মিলিটাৰী সহায় কৰিব লাগে। তেতিয়া ভাৰতৰ চৰকাৰে হৰি সিঙৰ সৈতে চুক্তিত স্বাক্ষৰিত কৰালে আৰু ক'লে যে তোমাক সহায় কৰিম, কিন্তু তুমি মানে জম্মু কাশ্মীৰখন ভাৰতৰ অভিগমন বা ভাৰতৰ সংযুক্ত ৰাজ্য হিচাপে যদি মানি লোৱা। অৱশ্যে হৰি সিঙে মানি ল'লে সেই প্ৰস্তাৱ, কাৰণ সেই মিলিচিয়া গোষ্ঠীবিলাকৰ আক্ৰমণ প্ৰতিহত কৰাৰ কথা আছিলে। আৰু যুদ্ধখন কিন্তু চলিয়ে থাকিল। 1947 অক্টোবৰৰ পৰা যুদ্ধ চলি আছিলে, কিন্তু 26 অক্টোবৰ তাৰিখে ভাৰতৰ মিলিটাৰী ফ'ৰ্চৰ তাতে দখল হৈ গ'ল আৰু সেই সন্ত্ৰাসবাদী কাশ্মীৰী সন্ত্ৰাসবাদী গোষ্ঠীৰ
আক্ৰমণকাৰীবোৰক ভাৰতীয় সৈন্যই খেদি পঠিয়ালে। তথাপিও চেগা চুৰুকাকৈ এই যুদ্ধখন 1949 চনলৈকে চলি থাকিলে। কিন্তু 1949 মানে 1949ৰ 1 জানুৱাৰীত UN মানে সংযুক্ত ৰাষ্ট্ৰসংঘই মধ্যস্থতা কৰিলে আৰু চিজ ফায়াৰ হৈ গ'ল। চিজ ফায়াৰ মানে যুদ্ধবিৰতি ঘোষণা হ'ল। যুদ্ধবিৰতি ঘোষণা কৰাৰ পিছতে তাত লাইন অফ কণ্ট্ৰল টানি দিয়া হ'ল। আজিকালি যে আমি কওঁ লাইন অফ কণ্ট্ৰল LOC, LOCৰ নাম আজিকালি আমি খুব সঘনে শুনি থাকোঁ। আচলতে প্ৰথমে এইটো লাইন অফ কণ্ট্ৰল বুলি কোৱা নাছিলে, ইয়াক চিজ ফায়াৰ লাইন বুলিহে কৈছিলে। আৰু সেই লাইন অফ কণ্ট্ৰল মানে চিজ ফায়াৰ লাইনডাল যেতিয়া ভাৰতীয় সৈন্য বাহিনীৰ হস্তক্ষেপত মানিবলৈ বাধ্য হ'ল, তেতিয়াই এইখিনি অঞ্চল পাকিস্তানৰ অধিকৃত হৈ থাকিল। কাৰণ পাকিস্তানে সমৰ্থন কৰিছিলে সেই কাশ্মীৰী সন্ত্ৰাসবাদী সংগঠনসমূহক তেতিয়াই। আৰু POK মানে পাকিস্তান অকুপাইড কাশ্মীৰৰ মুঠ মাটিকালি কিমান হ'ব পাৰে বাৰু আপুনি জানেনে? হয় বন্ধু, 86,000 স্কোৱাৰ কিলোমিটাৰ মানে 86,000 স্কোৱাৰ কিলোমিটাৰ মান পাকিস্তান অকুপাইড কাশ্মীৰখন আছে। পাকিস্তান অকুপাইড কাশ্মীৰ বিশেষকৈ দুটা নামেৰে জনাজাত ভূমিখণ্ডক বুজোৱা যায়। এটা খণ্ডক আজাদ JNK বুলি কয়, মানে আজাদ জম্মু এণ্ড কাশ্মীৰ। আজাদ জম্মু এণ্ড কাশ্মীৰৰ মাটিকালি 13,297 স্কোৱাৰ কিলোমিটাৰ। এই 13,297 বৰ্গ কিলোমিটাৰৰ আজাদ JNKৰ ৰাজধানী হ'ল মুজাফৰাবাদ। মুজাফৰাবাদ শুনি থাকে ন বন্ধু? এইটো খুব পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদীৰ এখন ঠাই। আজাদ কাশ্মীৰ মানে আজাদ JNK বুলি ক'লেও কিন্তু সেই অংশত মুজাফৰাবাদ ৰাজধানীৰ সৈতে আজাদ JNK অঞ্চলটো বিশেষকৈ পাকিস্তানৰ চৰকাৰ মানে ইছলামাবাদৰ চৰকাৰৰে তাত শাসন চলে। আৰু POKৰ আনটো অংশ হ'ল গিলগিট বাল্টিস্তান। এই গিলগিট বাল্টিস্তানৰ ৰাজধানী হ'ল গিলগিট আৰু ইয়াৰ মাটিকালি 72,971 স্কোৱাৰ কিলোমিটাৰ মান হয়। এই বাল্টিস্তান গিলগিট অঞ্চলটো বিশেষকৈ চাইনা বৰ্ডাৰ, আফগানিস্তান বৰ্ডাৰ আৰু ভাৰতৰ শাসনৰ প্ৰভাৱ থকা লাডাখ অঞ্চলৰ সীমান্তৱৰ্তী ঠাই। এই পাকিস্তান অকুপাইড কাশ্মীৰে এতিয়া দাবী উঠি আছে তাহানিৰে পৰাই। অৱশ্যে ভাৰতৰ মানচিত্ৰত ভাৰতে সদায় দাবী কৰি আহিছে, সদায় মানি আহিছে যে সেই পাকিস্তান অকুপাইড কাশ্মীৰ আচলতে ভাৰতৰে। যিহেতু ৰজা হৰি সিঙে যিখন চুক্তি কৰিছিলে 1947ৰ কালচোৱাত, সেই চুক্তিমতে গোটেই জম্মু এণ্ড কাশ্মীৰখনেই ভাৰতৰ অংগৰাজ্য হৈ পৰিছিলে। কিন্তু পাকিস্তানে কেইদিনমান যাওঁতেই 1947ৰ অক্টোবৰ মানতেই এই কাশ্মীৰী যিবিলাক জনজাতীয় উগ্ৰবাদী সংগঠনক উচতাই ভাৰতৰ মানে জম্মু কাশ্মীৰৰ হৰি সিঙৰ বিৰুদ্ধে এট্ৰেক আৰম্ভ কৰিলে, আক্ৰমণ কৰিলে আৰু বহুত অঞ্চল দখল কৰি ল'লে। চাই থাকোঁচোন POK কেতিয়া IOK হয়। বন্ধু, IOK মানে ইণ্ডিয়ান অকুপাইড কাশ্মীৰখন চোৱাৰ দিনটোলৈকে
আপুনি মই সকলোৱে ভালে থাকিব লাগিব নহয় জানো চ' সদায় কোৱাৰ দৰে টেক কেয়াৰ অফ yourselves see you in a next video goodbye